তো হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। পুনৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এক শৈশৱকালৰ কিছু দৃশ্য দেখুৱাই আছোঁ আপোনালোকক। মোৰ জীৱনৰ শৈশৱকালৰ কিছু দৃশ্য, য'ত মই অমলি জামলি ডাঙৰ দীঘল হৈছোঁ, সেই ঠাইডোখৰ দেখুৱাই আছোঁ। মানে খুব ভাল লগা এটা পৰিৱেশ, য'ত মানে সদায় আহিছিলোঁ আমি সৰু থাকোঁতে খেলিব। তো সেই ঠাইডোখৰ দেখুৱাই আছোঁ। এইটো হ'ল আমাৰ একদম ঘৰৰ পুখুৰী। এইটো আমাৰ ঘৰৰ পুখুৰী, এইটো বিলৰ কানেকশ্যন আছে। তো এয়া হ'ল আমাৰ খেতিপথাৰৰ সেইটো ছাইড। এইটো বৰ্তমান পানী হৈছে, এইখিনি গোটেই পানী শুকায়। তো পিছত শুকাব, এতিয়া পানী শুকাই গৈ আছে বাৰু। সেইটো ছাইড আমি সদায় ক্ৰিকেট খেলিছিলোঁ, ফুটবল, মাৰ্বল তেনেকৈ। তো এয়াই মোৰ শৈশৱকালৰ কিছু স্মৃতি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আহিছোঁ আজি গৰু ল'ব আহিছোঁ, মানে ইয়াতে আহিছোঁ গৰু নিব। তো আজি আহিলোঁ ঘৰত, তো ভাবিলোঁ গৰু ইয়াতে বান্ধি দিছে, দাদাই বান্ধি দিছিলে, তো গৰু নিব আহিছোঁ ইয়াত। তো চাওঁ, গৰু চিনিও নাপাওঁ বাৰু, মানে বহুদিন গৰু বান্ধা নাইতো, সেইটো কাৰণে গৰু চিনি নোপোৱা হৈছোঁ। ৰ'ব আপোনালোকক দেখুৱাই আছোঁ। এইটো আমাৰ ৰবৰ বাগান, এনেকৈ ৰবৰ বাগান আছে। এয়া এনেকৈ গৰু চিনিও নাপাওঁ, সঁচাকৈ দেই, এইটো লাজ লগা এটা বিষয়। গৰু মানে চিনি নোপোৱা হৈছোঁ। একচুৱেলি বহুদিন গৰুৰ ফালে যোৱা নাইতো, গৰু চৰু বন্ধা কৰা নাই, সেইটোৰ কাৰণে গৰু চিনি নোপোৱা হৈছোঁ। ইফালেদি বান্ধিছে বুলি কৈছে দাদাই, তো নিব আহিলোঁ। তাৰ সৰুকৈ নিজৰা জাপ মাৰি দিওঁ ৰ'ব দেই, একদম বঢ়িয়া। আৰু গাইছ, আৰু এডোখৰ ঠাই দেখুৱাই আছোঁ, য'ত আমাৰ বৰখেতি হয়। তাৰমানে ব্ৰহ্মপুত্ৰ, এইটো দলনি বিল বুলি কয়। দলনি বিল লগতে ব্ৰহ্মপুত্ৰৰ কানেকশ্যন থকা এটা বিল, য'ত আমাৰ বৰখেতিবিলাক কেতিয়াবা বাৰিষা কালত পানীৰ পৰিমাণটো বেছি হৈ গ'লে আমাৰ খেতি বাতিবিলাক কি হৈ যায়, ডুব খায় পানীৰ তলত। সেইটোৰ কাৰণে তো কিছু অসুবিধা হয় কেতিয়াবা বাৰু। যিয়ে নহওক বৰখেতি হয় বাৰু, কেতিয়াবাহে তেনেকুৱা হয়, সেইটো পৰিৱেশত আমি ভুগিব লগা হয়। বাকী তেনেকুৱা পৰিৱেশত প্ৰায়ভাগ ভুগিবলগীয়া নহয়। আৰু যিয়ে নহওক বৰখেতিৰ মাটিডোখৰ দেখুৱাই আছোঁ। এইটো ছাইড বৰখেতিৰ মাটিডোখৰ আছে, চাওক এয়া পৰিৱেশ। এইটো পৰিৱেশ সঁচাকৈ দেই, বহুত মনত পৰি যায় অতীতৰ কথাবিলাক। এয়া গৰু ল'ব আহিছে, ধাননি পথাৰত গৰুৱে ধান খাব ওলাইছে। তো এই নবৌৱে খেদি আছে গৰু। যিয়ে নহওক এইটো পৰিৱেশ খুব ভাল লগা এটা পৰিৱেশ। আপোনালোকে তেনেকৈ যদি গাঁৱৰ মানুহ হয়, তেনেকৈ নিজৰ গাঁৱৰ পৰিৱেশত শৈশৱৰ যিটো শৈশৱকালৰ যিটো সময়, সেই সময়খিনি কিন্তু পাহৰিব নোৱাৰা এক স্মৃতি লুকাই থাকে সকলোৰে। তো যিয়ে নহওক, তো গৰু ল'ম আৰু এতিয়া গৰু আছে তাত, গৰু ল'ব গৈ আছোঁ ৰ'ব। তো গৰু নিব আহিছোঁ গাইছ, গৰু লৈ যাওঁ বাৰু। গৰু তেনেকুৱা যেনে লাগি আছে, আমাৰ যেনে লাগি আছে, লৈ যাওঁ। যদি নহয় তেতিয়াহ'লে ৰিটাৰ্ণ কৰিব লাগিব। আৰু যোনে আমাৰ গৰুটো লৈ নাযাব, বেলেগে চিনি পায় বাৰু, মইহে চিনি নাপাওঁ মানুহজন, কাৰণ মই বাহিৰত থাকোঁ। সেইটোৰ কাৰণে আজি বহুদিনৰ পিছত গৰু নিব আহিছোঁ। তো লাজ নিদিব আৰু, নিজৰ গৰু চিনি নাপায় বুলি। তো মই বহুদিনৰ পিছত গৰু নিব আহিছোঁ পথাৰত। এইটোৱে হ'ব লাগে চাগে, মোৰ আইডিয়া হয়, কাৰণ তিনিটা গৰু আছে আমাৰ, তিনিটাই ৰঙা। এইটো আছে আৰু সেই তাত আছে। প্ৰথমতে সেইটো লৈ আহোঁ, দূৰৰটো লৈ আহোঁ, তাৰপিছত বাকী দুটা লৈ যাম। তো যি নহওক, থাকা দেই, থাকা, মই আহি আছোঁ অলপ পিছত, ৱেট। এতিয়া গাইজ টাইম হৈছে 5টা বাজিছে এতিয়া 5টা বাজিছে। তো যিয়ে নহওক এনেকুৱা এটা পৰিৱেশত আছোঁ, 5টা বাজিছে এতিয়া। তো খুব ভাল লাগি আছে মানে পৰিৱেশটো, একদম বিলি মাৰ গৈছে, বিলি নাই আৰু। তো এইটো পৰিৱেশত আহিছোঁ, খুব ভাল লাগিছে। যিয়ে নহওক আমেজ ল'ব লাগে এনেকুৱা পৰিৱেশত। বিশেষকৈ গাঁৱৰ মানুহখিনি আমেজ ল'ব পাৰে আৰু, যিহেতু আমি সৰুৰ পৰা এনেকুৱা পৰিৱেশতে ডাঙৰ দীঘল হোৱা, তো সেইটোৰ কাৰণে বহুতখিনি ভাল লাগে এনেকুৱা পৰিৱেশত আহি। আৰু বহুদিনৰ পিছত আহিলোঁ আজি, মোটামুটি পথাৰত নোহোৱা প্ৰায় 1 বছৰমানেই হ'ল।
তো 1 বছৰৰ পিছত আহিছোঁ আজি। তো 1 বছৰৰ পিছত এয়া আমাৰ খেতি পথাৰত ভৰি দিছোঁ। যি নহওক এইটো পৰিৱেশ খুব ভাল লগা এটা পৰিৱেশ। চাওক, সেইটো পথাৰ হয়, এইটো গোটেইখিনি পথাৰ, ধাননি পথাৰ। লগতে দেখিছে কেনেকুৱা পৰিৱেশ, পাহাৰ, চাৰিওফালে পাহাৰ। সেইটো ভৈৰৱচূড়া পাহাৰ। মোৰ হাতটো দেখিছে আপোনালোকে, এইটো যিটো দেখিছে সেইটো ভৈৰৱচূড়া, য'ত তাতে ডাঙৰ মেলা হয় বহাগৰ 6 তাৰিখ। মনত ৰাখিব আপোনালোকে, বহাগৰ 6 তাৰিখ ডাঙৰ মেলা হয়। যদি আপোনালোকে কেতিয়াবা আহে বহাগৰ 6 তাৰিখ বঙাইগাঁও, তেতিয়াহ'লে আপোনালোকে ইয়াত বৈতামাৰি কয়, সেইটো বৈতামাৰি সিফালেদি আহিব লাগে। তো আপোনালোকে আহিলে তেনেকৈ আহি যাব পাৰিব। তো যিয়ে নহওক বাৰু, সেইটো পিছত ক'ম। এতিয়া এয়া আমাৰ ৰঙা গৰুটো, এইটো এই সৰুৰ পৰা অভ্যাস, মানে ভৰি চেণ্ডেলেদি এনেকৈ এই খুঁটি বুলি কওঁ আমি, সেইটো কি কৰি দিওঁ, সেইটো আমি ভৰি দি এনেকৈ কি কৰোঁ, এইটো ধৰি পেলাই এনেকৈ উঠাব লাগিব। এতিয়া যিয়ে নহওক গৰুৱেও গম পায়, গৰুবিলাকেও গম পায় ঘৰমুৱা হৈছে, যিহেতু এতিয়া সন্ধিয়া হৈছে ন, সেইটোৰ কাৰণে ঘৰমুৱা হৈছে। গৰু খুঁটি উঘৰাই দিয়াৰ লগে লগে গৰু চাওক গৈ আছে কেনেকৈ, মানে একো মাত বল কৰিবলগীয়া হোৱা নাই। তো ধুনীয়াকৈ গৈ আছে, নিজৰ লক্ষ্যত গৈ আছে আৰু। তো এইটো পৰিৱেশ খুব ভাল লাগিছে মোৰ, মানে কি ক'ম আৰু, মানে গাঁৱলীয়া পৰিৱেশটো সঁচাকৈ খুব ভাল লগা এটা পৰিৱেশ। আজি ঘৰত গালি খোৱাটো খাটাং, গালি যে খাম আজি ঘৰত, মানে খাটাং, মানে গৰু চিনি নোপোৱা হৈছোঁ। গৰু আচলতে কি ক'ম, লাজ লগা এটা বিষয়, লাজ লাগিব লগা এটা বিষয়। কাৰণ 1 বছৰৰ পিছত আজি গৰুৰ ফালে গতি কৰিছোঁ, গৰুক লৈ যোৱাৰ কাৰণে এই খেতি পথাৰত। তো যিয়ে নহওক লৈ গৈ আছোঁ, চাওঁ ঘৰত কি ৰিয়েকশ্যন দিয়ে। এইটো এটা এই এনেকৈ মাৰিব লাগে, এইটো মাৰাৰ পিছত এনেকৈ বল 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 বল, ঘৰত গালি খাব লাগিব, ৰাতি হৈছে। হয় যা, হট চা গৰু চা, হয় হয় হয়, হট হট, হয়, আৰে যা যা যা। কেলা আমাৰ হয় না নাই, এইটো ইমান কাজিয়া কৰিছে যে, ইমান কাজিয়া কৰিছে কিয়, দেখিছানে? হয় না নাই, মোৰ সন্দেহ হৈ আছে। তো হয় না নাই, কেইটাবা গৰু, 3টা বুলিতো জানো, হয় না নাই 3টা। কাজিয়া কৰিছে কিয়? নিজৰ গৰু নিজৰ মাজতো কাজিয়া নকৰে, ঘৰৰ মানুহৰ মাজত ঘৰৰ মানুহে কাজিয়া বেছি নকৰেতো। তো সেই গতিকে আজি কাজিয়া কৰা দেখা পাই আছোঁ। ঐ যা যা, মানে দেখিছে ঘৰৰ মাজতে কাজিয়া। এতিয়া তাকে সন্দেহ হৈ আছে, এতিয়া হয় না নাই আমাৰ গৰু। 3টা দিছোঁ বাৰু, 3টা কালাৰ একেই। মায়েকৰ টান ধৰিছে, মানে মায়েকে ৰঙাটো কালাৰটো, আৰু ছোৱালী দুজনীও ৰঙা হৈছে, ৰঙচুৱা কালাৰ। তো যিয়ে নহওক কাজিয়া কৰি আছে, নাজানো ঘৰত গ'লে ৰিয়েকশ্যন পাম গৰুৱে কিয় কাজিয়া কৰিছে। তো যিয়ে নহওক ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। শ্বৰ্টকৈ বনাইছোঁ ভিডিঅ'টো, বেছি দীঘলীয়া নকৰিলোঁ, যিহেতু এইটো পৰিৱেশে দেখুৱাইছোঁ, জাষ্ট গৰু অনা পৰিৱেশটো। তো চাব ভিডিঅ'টো, আপোনাৰ ভাল লাগিলে কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তো আপোনালোকে পাহৰি যায় ছাবস্ক্ৰাইব কৰিবলৈ। তো ভাবিছোঁ, আশা ৰাখিছোঁ আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বুলি। যিয়ে নহওক গাইছ, বিদায় মাগিছোঁ আপোনালোকৰ পৰা। পুনৰ নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা কৰিছোঁ। বাই বাই।